পুৰা মানে RPM দি দিওঁ আৰু পুৰা চাই মানুহবিলাকে ঘূৰি ঘূৰি ৰিয়েকশ্যন। তো হাই হেল্ল' নমস্কাৰ, ৱেলকাম টু মাই ইউটিউব চেনেল। তো আজি এটা নতুন ব্লগলৈ স্বাগতম জনাইছোঁ আপোনালোকক। তো আজি মানে এনেই আৰু মানে ঘৰত যাব ওলালোঁ, মানে ইয়াতে থাকি আৰু অলপ বৰ লাগি আছে। চ' ফাৰ্ষ্ট টাইম তেলটো ভৰালোঁ ডিপুত যাই কিনে। আৰু আমাৰ লগত আজি মামা আৰু আমাৰ টিকলুটো আহিছে, মানে ঘৰৰ পৰা আহিছে, তাক থৈ গ'ল। তো এতিয়া তাক লৈ কিনে বিন্দাছ তেল ভৰাব যাই আছোঁ। এতিয়া তেল চেল ভৰাই কিনে ঘৰত যাম। তো চাই থাকক ভিডিঅ'টো আগলৈকে, আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, নটিফিকেশ্যনটো দবাই দিব আৰু লাইক কৰি দিব। তো বহুত দিন পিছত আজি ঘৰত যাব ওলাইছোঁ। তো এক্সাইটিং, মানে ফ্ৰেণ্ডবিলাকক লগ পাম আজি, যিহেতু মানে বহুতে বহুত কল কৰি আছে, কাৰণ ঘৰত যাব পৰা নাই, মানে সুধি আছে যে ঘৰত কেতিয়া আহিবি। তো আজি ঘৰত ফাইনেলি যাব ওলালোঁ। তো সিহঁতকো যাই লগ কৰিম আজি। তো অলপমান আজি ফ্ৰেণ্ডৰ লগত অলপ টাইম স্পেণ্ড কৰিব লাগিব। মানে আমাৰ টিকলিটো থকাৰ কাৰণে অলপমান অসুবিধা হৈ আছে, ভয় লাগে ন তাক থাকিলে, পটকৈ যদি ওলাই পৰি যায়। তাৰ কাৰণে মামাকো লৈ ল'লোঁ। মামা ঘৰত যাব খুজিছিলে, বা তাক ঘৰত যাব আজি নিদিওঁ। তো নেক্সট দিনা বা কেইদিনমান পিছত তাক থ'ব আহিম। আৰু তেলটো ভৰাই লৈ যাই কিনে ডিপুত। লেপটো কৰিলোঁ, এতিয়া পাই গ'লোঁ ডিপু পাছ। তাৰপিছত যাই আছোঁ আৰু নেক্সট ঘৰত চিধা। 200 টকা তেল ভৰাই ল'ম, কাৰণ পইচা নাই ইমান। এতিয়া দাম হৈছে 96.00। চাওঁ 200 টকাৰ কিমান তেল পাওঁ, ঘৰত যোৱাটো হয় কিনা নহয়। বাছ 2 লিটাৰ 8 গ্ৰাম, তো হৈ গ'ল। কোনো ৰকম 2 লিটাৰটো পালোঁ আৰু 200 টকাৰ তেলটো ভৰাই ল'লোঁ। এতিয়া ঘৰ বুলি যাওঁ আৰু ঘৰত যাম আমি মানিকপুৰ হৈ, মানে এনেই আৰু অলপমান বাট লাহে লাহে যাম, ইমান এটা জোৰে যাব নোৱাৰোঁ, কাৰণ পিছত ভাইটি আছে। ভাইটিৰ কাৰণে ভয় লাগে বহুতে। কিনে পালোঁ গেৰকাবাৰী, আজি আৰু গেৰকাবাৰী, মানে ফিউল তেলটো ভৰাব অহাৰ কাৰণে গেৰকাবাৰী হৈ আহিলোঁ, নহ'লে শিয়ালমাৰী চাইডেদি গুচি যাব পাৰিলোঁ হয়। বাট নাযাওঁ আৰু আজি ভাইটি থকাৰ কাৰণে বহুত বেছি ভয় লাগি আছে মোৰ। তাক কোনোদিন মানে মই এনেকৈ বাইকত লৈ কিনে হাইৰডেদি যোৱা নাই, সেইটো কাৰণে ভয় লাগি আছে। তাৰ বেছি স্পীডত যাব নোৱাৰোঁ, কাৰণ সি পিছত আছে যিহেতু, বহুত ভয় ফিল হৈ আছে। মানে যদি মানে গাড়ীখন মানে চলাব পাৰোঁ, মানে তাৰ কাৰণেও মানে চলাব নোৱাৰা নিচিনা লাগি আছে আজি। এটা বস্তু পাহৰি আহিলোঁ, ফোন কৰিব লাগিব বাট পিছত, ঠিক আছে। মানে কি কৰিলোঁ, খালি মায়ে গাখীৰ পঠাই দিছিলে, বাট গাখীৰখিনি শেষ কৰিব নোৱাৰিলোঁ, বাট এনেকৈ থৈ আহিলোঁ। সেইখিনিতো আৰু খাৱা মানুহ নাই এতিয়া, আজি আকৌ টলগেট হৈ কিনে আহিলোঁ আৰু আপোনালোকক নতুন কণ্টেণ্ট দিবৰ কাৰণে। চ' আহি গ'লোঁ আৰু। তো বহুত বহুত থেংক ইউ, কাৰণ মোৰ 100টা ছাবস্ক্ৰাইবাৰ হৈ গ'ল। ভবা নাছিলোঁ যে ইমান পটককৈ 100টা ছাবস্ক্ৰাইবাৰ পাম বুলি। তো যিসকলে ছাবস্ক্ৰাইব কৰিছে বহুত বহুত থেংক ইউ। আৰু আপোনালোকক কৈছিলোঁ যে সৰভোগত যাম বুলি, বাট আজি সৰভোগত যোৱা নহ'ব, কাৰণ আজি গ'লোঁগৈ সৰভোগত, মানে ভাইটিক লৈ অহাৰ কাৰণে মানে সৰভোগত যাব নোৱাৰোঁ এতিয়া, সময় পাইছে। তো নেক্সট ব্লগৰ সৰভোগত যাবৰ কাৰণে চেষ্টা কৰিম, মানে নেক্সট ব্লগৰ সৰভোগত যাই আছোঁ। তো মানে আপোনালোকক এটাই কথা ক'ম, মোৰ ভিডিঅ'বিলাক চাই কেনেকৈ লাগে কমেণ্ট কৰি জনাব, কাৰণ জনালে মোৰো ভাল লাগে। ভিডিঅ'বিলাক মোৰ ভাল পাই আছে নে নাই আপোনালোকে, তো সেইটো গম পোৱা যায়। নেক্সট ব্লগটোত মই সৰভোগ যাম, সৰভোগত যাই কি কৰিম, চ' নেক্সট ব্লগত আপোনালোকে চব দেখা পাব। মানে প্লেন এতিয়ালৈকে কৰা নাই, মানে প্লেন এটা কৰি থৈ দিছোঁ, মানে সৰভোগলৈকে যাম, বাট তাৰ পৰা আৰু ক'ত যাওঁ কি কৰোঁ সিদিনাখনে প্লেনটোত মানে গম পোৱা যাব, মানে ভিডিঅ'টোত গম পাব আপোনালোকে। তো এইটো আপোনালোকৰ কাৰণে ছাৰপ্ৰাইজ আছে, ক'ত যাম কি কৰিম। তো চাই থাকক, আগৰ ব্লগটোত চাব আপোনালোকে, আহি আছে। তো সেইদিনাখন ইয়াতে এটা মানুহ দেখা পাইছিলোঁ, যে মানুহজন মানে থিয় হৈ যোৱা নাই, সি বহি কিনে যাই আছে। নেক্সট ব্লগত দিছিলোঁ ভিডিঅ' এটা, মানে তাৰ ভৰিত ভালেখিনিয়ে দুখ পাইছিলে, মানে পূৰা কোনোবাৰ লগত কাজিয়া কৰিছে নে কি কৰিছে এইটো নাজানো, বাট দেখিছোঁ যে ইয়াৰ মানে পূৰা ব্লাড ওলাই আছে। সেইটো কাৰণে মানে নৰখিলোঁ। পৰিৱেশ দিৱসৰ দিনাখন মই মানে গছপুলি ৰোৱা নহ'ল, কাৰণ মই বিজনীত আছিলোঁ।
তো বিজনেছ থকাৰ কাৰণে মানে মই গছ পুলিৰ কাৰণে মানে ৰুব নহ'ল ক'তো মানে ৰোৱা নাখাল কাৰণ ঘৰতো যোৱা নহ'ল ঘৰত গ'লে ৰুব পাৰিলোঁ এই তাতে ৰুলে আৰু মানে ইমান এটা মানে চাহ চিতা নহ'ব যিহেতু এইটো কাৰণে মই নুৰুলোঁ এনেও পিছত মানে গৰু ছাগলী আহি কিনে খাই যাব তাৰপিছত আৰু ৰুই কিনে কিটো লাভ হ'ব সেইকাৰণে নৰুলোঁ বাট আমাৰ গাঁৱৰ ফ্ৰেণ্ডকেইজনে ভালে কাম কৰিছে পূৰা গছ পুলি ৰুইছে তো সকলোৱে গছ পুলি ৰুব লাগে তো মানে বিশ্ব পৰিৱেশ দিৱস বুলি নহয় যে বিশ্ব পৰিৱেশ দিৱস বুলি যে গছ পুলি ৰুব লাগে সেইটো কাৰণে নহয় মানে গছ পুলি থাকিলে তো ৰুব লাগে সকলোৱে আপোনালোকে যদি ফ্ৰী আছে ক'ৰবাত এটা গছ পুলি দেখা পাইছে তো সেইটো মানে ৰুব লাগে ভাল কৰি তাৰপিছত এইটো অলপমান ভালদৰে বেৰা চেৰা দি ল'ব আমি মানিকপুৰ পাই গ'লোঁ এতিয়া এইটো মানিকপুৰ তিনিআলি হয় এখন কলেজত পঢ়িছিলোঁ মানে এতিয়াও পঢ়োঁ এইখন আমাৰ মানিকপুৰ আঞ্চলিক কলেজ হয় তো এইখনেই আৰু কলেজখন এইখন মানিকপুৰ আঞ্চলিকত পঢ়োঁ কোনোবা যদি এডমিশ্যন ল'ব খোজে তো পাৰিবা তাকে আহি কিনে সুধি ল'ব কোনোবা যদি এডমিশ্যন ল'ব খোজে এইবাৰ মেট্ৰিক দিয়া ছাত্ৰ ছাত্ৰীসকলে তো আহি যাব ফৰ্ম কিজানি দি আছে মই নাজানো বাট মই কলেজত অহা নাই কলেজত আহিলে গম পালোঁ হয় ফাইনেলি আমি আহি পালোঁ পাতিলা দহা বিজনী হৈ কিনে পাতিলা দহা হৈ কিনে আহিলোঁ পুৰা মানে RPM দিটো আৰু পুৰা চাই মানুহবিলাকে ঘূৰি ঘূৰি ৰিয়েকশ্যন ইফালেদি আহিলে আৰু এইটোৱে আৰু পুৰা লেতেৰা এনেই গাড়ীখন যেনিবা লেতেৰা হৈ আছে ইমান এটা ভালকৈ ৰখা নাই মানে তাতে মই গাড়ী ৰুবৰ কাৰণে একোৱেই নাই মানে ৱাছ কৰিব পাৰিলোঁ হয় বা তাতে ৱাছ চেণ্টাৰ এটা আছে সৰু সৰু বাচ্চাকেইটা চাই আছে এইখিনি ইমান বেয়া ৰাস্তা হৈছে বৰ্তমান পাতিলা দহাত এইখিনি কোৱা নাযায় আৰু যোনে আহে এবাৰ সি ক'ব না ইফালেদি নাযাওঁ আৰু ইমান লেতেৰা মোৰ সিদিনাখন ইপিনেদি আহিছোঁ ইমান লেতেৰা কাৰণ জোৰে আহিব নোৱাৰোঁ জোৰে আহিলে পূৰা ড্ৰেছ কিনে পূৰা লেতেৰা হৈ যাব চ' কি কৰিছোঁ একদম পূৰা 1 গিয়াৰত আহিছোঁ পূৰা পাতিলা দহা বজাৰৰ পৰা পূৰা একদম হাই ৰোডলৈকে তো পূৰা গাড়ীখনৰ পূৰা এনেকুৱা ফেন চলিছে না পূৰা কোৱা নাযায় আৰু ইমান চেন ওলাইছে গাড়ীখন তো এইখন গাড়ীৰ ব্লেক কালাৰ বলেৰ'খনত মানে কেইজনমান ছোৱালী আছে পূৰা হাঁহি আছে আমাক চাই কিনে নাজানো বাট কিয় বা পূৰা মানে হাঁহি আছে দাঁত ঠাত ওলাই কিনে দেখা নাযায় হাই দিছে আমি আগতে স্কুলত চাইকেল লৈ কিনে গৈছিলোঁ সিহঁতে পূৰা বলেৰ' লৈ কিনে পূৰা স্কুলত আহে অহা যোৱা কৰে পূৰা খিৰিকী দি কিনে ওলাই চাই যাই আছে মানে সিহঁতৰ কাৰণে পূৰা লাজ লাগি গৈছে ইমান হাঁহি আছে না কোৱা নাযায় আৰু পূৰা মানে যিখিনি টাইমৰ পৰা লগ পাইছোঁ সেইখিনি টাইমৰ পৰা পূৰা হাঁহি কিনে আহি আছে ঠাকুৰাণী পূজাত সিদিনাখন আহিছিলোঁ না পূৰা ইমান ভিৰ আছিল বাপৰে বাপ ইয়াৰ পৰাই ভিৰ আছিলে তো কোৱা নাযায় আৰু আমি ঘৰত আহি পালোঁ তো টিকলুক ঘৰত আহি কিনে বঢ়িয়া বোলে আৰু হাঁহি দেতা কেনে লাগছে আজি ভাল লাগছে আৰু যাবি না বিজনীত সি বোলে আৰু বিজনীত যাব তো আজিৰ কাৰণে এইখিনিয়ে ব্লগটো এইখিনি আছিলে তো ঘৰত আহি পালোঁ তো এতিয়া বাই বাই টাটা টিকলু দৌৰি আছে আৰু তো নেক্সট ব্লগত লগ পাইছোঁ এটা ছাৰপ্ৰাইজ আছে কৈ আছোঁ আপোনালোকক কি ছাৰপ্ৰাইজ আছে মানে এতিয়া নকওঁ মানে ব্লগত দেখাব নেক্সট ব্লগত তো আপোনালোকে নেক্সট ব্লগটো মিছ নকৰিব সকলোৱে চাব আৰু কি ছাৰপ্ৰাইজ আছে আপোনালোকক কৈ আছোঁ বছ ইয়াৰ চোলাটো কেনে লাগছে আৰু ইয়াক দেখি কিনে আজি পুৰা কেইজনমান ছোৱালী বৈদ্য হাঁহি পুৰা আহিছে কিয় নাজানো পুৰা ফিদা হৈ গৈছে তো এইখিনি আছিল ব্লগটো আজিৰ কাৰণে তো বাই বাই টাটা তো নেক্সট ব্লগত লগ পাই আছোঁ সকলো